ওয়াও সিলভার প্লে বাবা সব হাল্লাটা লাগে এটু গানে वेल हेलो दोस्तों बुजुर्गों बच्चा बड़ी वाले से फिर स्वागत करते हैं आप सभी का हमारे YouTube चैनल पर মোৰ ইউটিউব চেনেল নহয় এখেতৰ ভেৰাইটিজ আসাম তো আজি চিৰাগ দাক লগ পাই খুব ভাল লাগিলে আৰু এতিয়াতো যাবৰ সময় হৈ গ'ল মিটাপ পুৰা খতমে হৈ গ'ল কিন্তু আপোনালোকে একদম আৰম্ভণিৰ পৰা চাওক ভিডিঅ'টো কি হৈছে কি হোৱা নাই আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব থ্যাংক ইউ বৰ্তমান আছে আমাৰ লগত চিৰাগ দা আৰু চিৰাগ দা অলপমান দেৰিকৈ আহি পালে আৰু ইফালে আছে মানে আমাৰ নাম্বাৰ 1 মটো ব্লগাৰ হয় আমাৰ অসমৰ মানে হিন্দীত মটো ব্লগিং কৰে আপোনালোক সকলোৱে জানে ক'ব দৰকাৰ নাই তো কওক কিবা এটা আপুনি কেনেকুৱা লাগিলে আপুনি এই কেইদিনমান আগতে টাৱাং গৈ আহিলে কেনেকুৱা লাগিলে টাৱাং ভাল লাগিছে টাৱাংটো গৈয়ে থাকোঁ বহুত ফিফ্থ টাইম হ'ল এতিয়া লাষ্ট টাইম যে গ'লোতো ফিফ্থ টাইম আছিলে আৰু এখেতৰ চেনেলত যিমানখিনি কণ্টেণ্ট আছে আপোনালোকে যদি ভাল পায় নিশ্চয় এখেত নহয় মই সৰু সময় তুমি বুলি ক'লে একো নাই মই চবকে এখেত বুলি কওঁ একো নাই এখেতৰ ছাবস্ক্ৰাইবাৰ এখেতৰ কণ্টেণ্ট যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কৰি পেলাই যাতে মটিভেট কৰি থাকে আগলৈ বাঢ়িবলৈ উৎসাহ দি থাকে আৰু চিৰাগ দাৰো অতি সোনকালে 100K হ'ব হৈছে গতিকে জল্দি যাওক চিৰাগ খান চেনেল বেয়া R3 চলাই তামাম ভিডিঅ' বনাই ছাবস্ক্ৰাইব কৰক থেংক ইউ ছ' মাছ হেপী নিউ ইয়াৰ এডভান্স থেংক ইউ তো বিকাশ দাৰ মিটাপত আহিছিলোঁ 100K ছাবস্ক্ৰাইবাৰ আজি 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আজি নহয় কেইদিনমান আগতে হ'ল তো বিকাশ দাক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ ইতিমধ্যে মই ফোন কৰিছিলোঁ কিন্তু বিকাশ দাক ফোন সিদিনাখনে নাপালোঁ মই তো বিকাশ দাৰ কাৰণে মই সৰু চাই গিফ্ট এটা আনিছোঁ কেনেকুৱা পাই মই নাজানো কিন্তু মই নিজ হাতেৰে বনাই কিনে আনিছোঁ চ' বিকাশ দাৰ কাৰণে তো নিজে চাই ল'লে হ'ল বিকাশ দাই তো বিকাশ দাৰ কাৰণে এতিয়াই চাই লওক এতিয়াই চবৰ আগত চাই ল'লে হ'ল ওয়াও সিলভার প্লে বাবা সব বিকাশ হাল্লাটা লাগে এটু গানে আৰু অৱশ্যে কমপ্লিট কৰিছোঁ থেংক ইউ ছ' মাচ মই ঘৰতে ধুনীয়াকৈ পঢ়িছোঁ ঠিক আছে থেংক ইউ ছ' মাচ তো বিকাশ দাৰ মিটাপত আহিছিলোঁ আৰু বিকাশ দাৰ মিটাপত হোৱাৰ পিছত লগ পাই গ'লোঁ আমাৰ সঞ্জৰিত দা তো আমি হাউচফুল 4খন একেলগে চাইছিলোঁ তাতে আপোনালোকে ভিডিঅ'ত সঞ্জৰিত দাক দেখিছিলে তো কোৱা কেনেকুৱা লাগিছে আহি সঁচাকৈ খুব ভাল লাগিছে আজি বিকাশ মোৰ মৰম ভাইটি সি যেতিয়াৰ পৰা আইলেণ্ড ট্ৰেভেল ফুড চেনেলটো ষ্টাৰ্ট কৰিছিল তেতিয়াৰ পৰা তাক মই চিনি পাওঁ আজি সি 100K ছাবস্ক্ৰাইবাৰ্ছ অতিক্ৰম কৰিছে বিৰাট ডাঙৰ এটা মাইলষ্ট'ন তাৰ জীৱনৰ আৰু আশা কৰোঁ যে সি এনেকৈ যোনদিনা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ অতিক্ৰম কৰিব সেই দিনটোৰ কাৰণে আমি অতি সোনকালে বাট চাই আছোঁ আপুনি দেখিছে এনেকুৱা কেনেকুৱা হাল্লা হৈ আছে আৰু মই এইটো বিচাৰোঁ যে অসমৰ ইউটিউবাৰ্ছ নট অনলি ইন আছাম অৰ দ্য নৰ্থ ইষ্ট সমগ্ৰ ইণ্ডিয়াত সমগ্ৰ বিশ্বৰ দৰবাৰত তেওঁলোকক চিনি পাওঁ এছামিজ ইউটিউবৰ ৰক্স থেংক ইউ ছ' মাছ চ' বিকাশ দাৰ মিটাপত ইফালে বহুতখিনি মানুহ হৈ আছে আৰু ইফালে আমাৰ লেটকৈ হ'লে আহি পাইছে আমাৰ SBN ব্লগছ চ' খবৰ কেনেকুৱা একদম বহুত আৰু ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন 22K হ'ল যোৱাকালি না পৰহি হ'ল কিজানি যিয়ে নহওক 22K ছাবস্ক্ৰাইবাৰ হ'ল আৰু বহুত সোনকালে গ্ৰ' হৈ আছে আৰু আপোনালোকে যদি এতিয়াও চোৱা নাই চাওক SBN ব্লগছ নতুনকৈ বাইক চাইক কিনিলে পাৰ্টি চাৰ্টি দিয়াই নাই একো নাই আৰু সিহঁতৰ কথা হ'ল যে 1K হৈ গ'ল পাৰ্টি 2K হৈ গ'ল পাৰ্টি তাৰমানে গোটেই পাৰ্টি নাই এনেই ধেমালি কৰিছোঁ পাৰ্টি দিম আৰু মিট কৰাৰো প্লেন আছে বহুত জলদি লগ পালোৱে আজি আৰু আমি লাষ্ট লগ পাইছিলোঁ হাউচফুল 4 চাউথত লগ পাইছিলোঁ নিশ্চয় তাৰে ভিডিঅ'টোতো আপোনালোকক দেখিছে নেক্সট প্লেন হৈ আছে আমি ক'ৰবাত গৈ ভিডিঅ' বনাম নেক্সট তাতে গ'লে দাৰ্জিলিং আচ্ছা দাৰ্জিলিং জানুৱাৰী
জানুৱাৰীটো মই গৈছোঁ সেইটো আপোনাৰ প্লেয়াৰ তোমাৰ টেনটো হৈ আছে তোমাৰ লগত মোৰ লগততো বহুত দিন হৈ গ'ল কিন্তু আজিলৈকে হোৱা নাই টাইম নিমিলে অৱশ্যে বহুত বিজি হৈ আছে হয়তো সি বিজি থাকে কেতিয়াবা মোক কেতিয়াবা কয় কেতিয়াবা মোৰ আৰু মই পঢ়ি আছোঁ এতিয়া এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল হ'ব বা ক'ৰবাত যাম তেতিয়া পাৰ্টি একেলগে যাম একেলগে থেংক ইউ এতিয়া বিকাশ দাৰ মিটআপৰ পৰা ওলালোঁ আৰু আমাৰ সঞ্জয়িতা দা আৰু ইফালে বিকাশ দাক মানে মই বিকাশ দাৰ লগত ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছিলোঁ কিন্তু বিকাশ দাক পুৰা ঘেৰি ধৰিছে সঞ্জয়িতা দাক মই কিবাকৈ টানি মাতি আনিছোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্টত জনাব আৰু সঞ্জয়িতা দাৰ চেনেলটো চাব ফাষ্ট এণ্ড ফিউৰিয়াছ মেন বুলি আছে খুব ধুনীয়াকৈ ভিডিঅ' বনাইছে তো বিকাশ দাৰ ষ্টাইলতে আজি এণ্ডিংটো কৰি দিওঁ নেকি একেলগে যিহেতু বিকাশ দাৰে মিটআপ তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জাগাৰ লগত চিলড্ৰেন টাটা বাই বাই সি ইউ আই লাভ ইউ গাইজ আই লাভ ইউ অল আই লাভ ইউ গাইজ থেংক ইউ লাভ ইউ আৰু কেতিয়াবা লগ পাম আৰু এনেকৈ ডেফিনেটলি সঁচাকৈ বিৰাট ভাল লাগিছে আজি বিৰাট সুখৰ দিন तरफ जो भाई साहब है क्रिएटिव आसाम ভেৰাইটিজ आसाम लेकिन ठीक है